আপোনালোকে চাগে নিশ্চয় গমেই পাইছে, থাম্বনেইল চাই টাইটেল চাই গমেই পাইছে। আজি গৈ আছোঁ কামাখ্যা মাৰ দৰ্শন কৰিবলৈ। তো ভিডিঅ'টো আপোনালোকে শেষলৈ চাব। তাই একচুৱেলি আহিব ভিডিঅ'ত ফটো উঠি ভাল পায়, কিন্তু একচুৱেলি ভিডিঅ'ত আহিব অলপ লাজ কৰে। একচুৱেলি তাই কেমেৰা ফেচ কৰিব লাজ কৰে, একচুৱেলি ময়ো লাজ কৰোঁ, কিন্তু তথাপি মানে এটা নিজৰ ইচ্ছা আছিলে। চ' আজি ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব। তাইক দেখাই আছোঁ মই, আহিব কিন্তু আহিব তাই লাষ্ট তামাম লাষ্ট। টোল গেট পাৰ হৈ চাংচাৰি পাইছোঁ। এয়া ৰখিছোঁ অলপ, আমি দুজনী পিন্ধিব ৰখিছোঁ এতিয়া ইয়াতে। মাত দে আকৌ কি মাত লাষ্ট তামাম লাষ্ট কৰে। ধূলি খাই আহি একদম অৱস্থা বেয়া। ৰাস্তা মানে ইমানেই বেয়া। এই মালিগাঁও হাইৱেটো ব্ৰিজ বনাই আছে ন, তো মানে একদম বহুত ধূলি। Maa Kamakhya বোলে আহি পালোঁ আমি। পাৰ্কিং বিচাৰি হাইৰাণ। এই পাৰ্কিং থলোঁ কিবাকৈ গাড়ীখন বাইকখন। তো এতিয়া আহি পাইছোঁ আৰু বহুত মানুহ বহুত। আমি গৈ আছোঁ এতিয়া মেইন এণ্ট্ৰেঞ্চত সোমাইছোঁৱেই আৰু বহুত মানুহ আহিছে, আজিও বহুত মানুহ। থলোঁ ইয়াতে দোকানত, এই হেলমেটো থ'ম ইয়াতে, ৰাখি দিয়ক। এতিয়া আমি অলপ পূজা কৰিবৰ কাৰণে কিবা কিবি ল'ম। এতিয়া চিৰি বগাই আছে, এয়া মা কামাখ্যা দেৱালয় আমি আহি পালোঁ। বহুত ভাল লাগে ইয়াতে আহি, সঁচাকৈ বহুত ভাল লাগে। এতিয়া পূজা দিব গৈছোঁ, ভিতৰত সোমাম আৰু কামাখ্যা মন্দিৰ 51খন শক্তিপীঠৰ ভিতৰত অন্যতম। ইয়াৰ বহুতো ৰহস্য কাহিনী বহুতো আছে। যেতিয়া মানে সতীৰ দেহ ত্যাগৰ সময়ত মহাদেৱ শিৱয়ে সতীৰ দেহটো লৈ সমগ্ৰ বিশ্ব ঘূৰি তেতিয়া মানে বিষ্ণু দেৱে তেওঁৰ চক্ৰৰে তেওঁৰ দেহ খণ্ডিত কৰাত যোনি অংশ আহি নীলাচল পাহাৰৰ কামাখ্যাত পৰিছিল। প্ৰবাদ অনুসৰি কিন্তু কামাখ্যা মন্দিৰৰ নিৰ্মাতা নৰকাসুৰক যদিও কোৱা যায়, তেওঁৰ প্ৰকৃত নিৰ্মাতা আছিল মহাৰাজ বিশ্বসিংহ আৰু তেওঁৰ পুত্ৰ নৰনাৰায়ণ আৰু চিলাৰায়কহে মানে কোৱা যায় তেওঁৰ প্ৰকৃত নিৰ্মাতা বুলি। जुग जुग जीवे तेरा जम्मुए दराजा, जुग जुग जीवे तेरा जम्मुए दराजा, जिस तेरा पवन। या मेन देवालयर मणिकूट भाग এইফালে
আমি গৈ থাকিম এতিয়া যাব ওলাইছোঁ মন্দিৰৰ পৰা ওলাই আহিলোঁ মেইন গেটৰ পৰা ওলাই আহি আমি এতিয়া অলপ কাম আছে কামখিনি কৰি ঘৰলৈ যাম क्यूट शिवलिंग शिवलिंग है, शिवलिंग पूजा करने का। शिवलिंग पूजा करने किस चीज के बना हुआ है ये पत्थर का ऐसा होता है। नागराज ये भागवत লাগিছে নেকি ভাগৰ লাগিছে হা মন্দিৰত ভাগৰ লাগে নেকি মন্দিৰত গৰম লাগিছে গৰমটো লাগিবই গৰমৰ দিন আছিলোঁ আমি ক'ত চেণ্ডেল থৈছিলোঁ পালোঁ এই দাদাৰ তাত থৈছিলোঁ চেণ্ডেল তাৰ পৰা পূজা সামগ্ৰীও লৈছিলোঁ হা মন্দিৰৰ পৰা আহি এতিয়া অলপ পেট পূজা মোৰ খালি অৰ্ডাৰ দিছোঁ আহি পোৱা নাই কেনেকুৱা বেয়া নেকি ভাল নহয় ভাল আলু পৰঠা খাই লওঁ এতিয়া এতিয়া আমি যাই আছোঁ পাৰ্কিঙলৈ পাৰ্কিং নহয় ৰাস্তাৰ কাষতে ৰাখিছোঁ গাড়ী ন' পাৰ্কিঙতে ৰাখি দিছোঁ এনেকুৱা জাগাই নাই মানে ইমান মানুহ ৰ'দতে যাই আছোঁ ৰ'দ তামাম আছে মানুহ তামাম হ'ব আৰু তামাম মানুহ এইখন বাইক গৰমত কেনেকৈ বহিম চিটটো তাকে ভাবিছোঁ মা কামাখ্যা ভিউ পইণ্ট মেৱাৰ খাই আছোঁ দুটাই ভিডিঅ' বনোৱা নহ'ল আমি আহি ঘৰ পালোঁ ফ্ৰেছ হ'লোঁ বহুত গৰম মানে সেইকাৰণে আৰু ভিডিঅ' বনোৱা নহ'ল তো ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্টৰ জৰিয়তে জনাব কেনেকুৱা পাইছে ভিডিঅ'টো চাই আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এয়াই আজি ফাৰ্ষ্ট ব্লগ আশা কৰিছোঁ সকলোৱে চাই ভাল পাব তাই নাই এতিয়া লগত এই খাবলৈ গৈছে ঠিক আছে থেংক ইউ বাই বাই